welcome back to my channel. So ৰাতিপুৱাতে ভিডিওটো একচুয়ালি স্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু ইটো কৰি থাকোতে ৰৈ গ'ল. সো বৰ্তমান আমি মাহঁতৰ ঘৰলৈ গৈ আছো. একচুয়ালি মাহঁতৰ ঘৰ নহয়, মাহীহঁতৰ তাত যাম, দুটা মাহীহঁতৰ তাত যাম আৰু মামাহঁতৰ তাত যাম. লগতে আজি মাছৰুম বনাইছিলো. মামাহঁতকো অকণমান মাছৰুম, মামাহঁতৰ কাৰণে একচুয়ালি অকণমান মাছৰুম বনাই লৈ আহিছোঁ আৰু মাহঁতৰ কাৰণেও লৈ আহিছোঁ আৰু ভণ্টি মাহীৰ কাৰণে অকণমান কেঁচা মাছৰুমটো লৈ আহিছোঁ আৰু নবনোৱাকৈ সিহঁতে বনাই খাব আৰু অহাকালি. চ' একচুয়ালি মই চুলি কাটিব লাগে সেইকাৰণে চুলি কাটিলোঁ. একচুয়ালি মাহীৰ পৰা আহিলোঁ. মই এতিয়া সেই ইন্ট্ৰটো শ্বুট কৰি আছোঁ. একচুয়ালি মই ভিডিঅ'টো আগতে ষ্টাৰ্ট কৰি দিছোঁ. চ' আপোনালোকে চাই দিয়ক ভিডিঅ'টো, চাই ভাল পাব বুলি আশা কৰিছোঁ. চ' এতিয়া হাজবেণ্ডে একচুয়ালি মামাৰ ল'ৰাটোৰ কাৰণে চকলেট আনিব গৈছিলে, গাড়ীখন পাহৰি গৈছে, আগত গুচি গৈছে. মই তাকে চাই আছোঁ. ক'ত আমাৰ গাড়ী ক'ত আছিল? আচ্ছা দিয়া. চ' এতিয়া আমি যাওঁ মামাহঁতৰ তাত সোমাওঁ, দেন দেখাইছোঁ, চাই দিয়ক. চ' মামাহঁতৰ তাত যোৱাৰ আগতে মই যিহেতু মাহীহঁতৰ ঘৰত গৈছিলোঁ চুলি কাটিবলৈ, তাত চুলি কাটি পেলাই ওলাই আহোঁতে এখন ম'মৰ দোকান আছিলে. চ' ইয়াত একচুৱেলি হাজবেণ্ডে এদিন ইয়াৰ পৰা ম'ম' নিছিলে, বহুত টেষ্টি আছিলে কাৰণে সেইদিনাখনো হাজবেণ্ডে ক'লে এবাৰ ট্ৰাই কৰি চোৱা গৰম গৰম ম'ম'. চ' তাকে আমি সোমালোঁ. এইখন দোকানখন আজাৰা গধূলি বজাৰৰ চকতে আছে. চ' চিকেন ম'ম' ৰেডি হোৱা নাছিলে কাৰণে হাজবেণ্ডে ভেজ ম'ম' লৈ লৈছিলে, কিন্তু আচৰিত মই গমেই পোৱা নাছিলোঁ এইটো যে ভেজ ম'ম' হয়. ইমান বেছি টেষ্টি আছিলে, তাৰমানে ম'ম'কেইটা মানে ভেজকেইটা ইমান টেষ্টি আছিলে, মানে চিকেন টাইপ লাগিছিলে. চ' সেইকাৰণে মই ভাবিছিলোঁ চাগে এপ্লেটে লৈছে চাগে চিকেন ম'ম', তাৰ কাৰণে পিছতহে গম পালোঁ যে এইটো ভেজ ম'ম' হয়. এইটো ভেজ গমেই পোৱা নাই, তুমি চিকেন বুলি ভাবিছোঁ. দেখিলেনে বাৰু? তাৰমানে এদিন হাজবেণ্ডে ভেজ ম'ম' খাই গৈছিলে, সেইকাৰণে এইটো মোক ট্ৰাই কৰালে. চ' বহুত টেষ্টি আছিলে ম'ম'টো. তো এইটো মানে ভেজটো খতম হোৱাৰ পিছতে এয়া চিকেন ম'ম' আহি গ'ল, সেইটো ৰেডি হৈ আছিলে. এতিয়া মানে মানুহ ভিৰ হ'বলৈ ধৰিছে, জাষ্ট খুলিছেহে দোকানখন. চ' তাকে মই এতিয়া চিকেন ম'ম'টো ট্ৰাই কৰি আছোঁ. বহুত টেষ্টি আছিলে. চিকেনৰ কোৱাণ্টিটি ইমান বেছি দিয়ে, তাৰমানে আমি নৰ্মেলি যেতিয়া তাৰমানে ম'মৰ দোকানত খাবলৈ যাওঁ বেছিকৈ পিঁয়াজ থাকে ভিতৰত ফিলিংটো, আৰু চিকেন জাষ্ট এপিচ বা দুপিচ থাকে, সেইটো আপোনালোকেতো জানে, অকণমান দি দিয়ে. কিন্তু ইয়াতে মানে আপুনি মেক্সিমাম তাৰমানে আপুনি চিকেনে পাব, তাৰমানে মিক্সিত মাৰি লৈছে ধুনীয়াকৈ, একদম কীমা বনাই লৈছে, বহুত টেষ্টি আছিলে. লগতে চিকেন চুপটো ৰেডি হোৱা নাছিলে কাৰণে আমি ভেজ চুপটোৱে ট্ৰাই কৰিলোঁ. ভেজ চুপটো ইমান টেষ্টি আছিলে, একদম মানে ভেজিটেবলেৰে ভৰা, তাৰমানে একদম চপ কৰি লৈছে সৰু সৰুকৈ, আৰু ইমান টেষ্টি আছিলে, তাৰমানে বহুত টেষ্টি আছিলে. মই সাধাৰণতে ভেজিটেবল চুপ খোৱা নাযায়, চিকেন চুপে খোৱা যায়. আৰু ইয়াৰ লোকেশ্যনটো মই কৈ দি আছোঁ, যদি গুৱাহাটী ছাইডৰ পৰা আহে, চ' গুৱাহাটী ছাইডৰ পৰা আহিলে এইটো ICICI বেংকটো পাব গধূলি বজাৰত, য'ত মাছ বজাৰো আছে. ICICI বেংকটোৰ একদম সন্মুখতে এইখন ম'ম' দোকানখন আছে. এটা ঘৰ আছে ইহঁতৰ চাগে ঘৰ, সেইটো ঘৰটোৰ লগতে আগফালে দোকান খুলিছে. দিনত চাগে নুখুলে, কিন্তু তাৰমানে গধূলি খোলে. আৰু যদি আপোনালোকে এইফালে মিৰ্জা ছাইডৰ পৰা আহে তেতিয়াহ'লে মেইন আজাৰা চকতে মানে পুলিচ পইণ্টটো, এতিয়া ইয়াতে পুলিচ পইণ্ট আছে নহয়, পুলিচ ষ্টেচন আছে, পুলিচ ষ্টেচনৰ কাষত এটা শিৱ মন্দিৰ আছে, শিৱ মন্দিৰটোৰ কাষতে আছে মানে এইখন ম'মৰ দোকানখন. চ' গধূলি টাইমত আহিলে আপোনালোকে পাই যাব. 4টা মানৰ পৰা খোলে আৰু দোকানখন, তো 4টা মানৰ পৰা আপোনালোকে পাই যাব. আৰু ভেজ ম'ম' 50 টকা, নহয় ভেজ ম'ম' 40 টকা, আৰু চিকেন ম'ম' চাগে 50 টকা আছিলে নেকি, মই পাহৰিলোঁ, সিমানেই আছিলে. আৰু মানে কোৱাণ্টিটি বহুত বেছি দিয়ে, তাৰমানে ভেজৰ কোৱাণ্টিটি হওক বা আপোনাৰ চিকেনৰ কোৱাণ্টিটি হওক, মানে ফিলিংটোৰ কথা কৈছোঁ, বহুত টেষ্টি. আৰু লগতে আপোনাৰ বাদামৰ চাটনি দিয়ে, তাৰপিছত পুদিনা চাটনি দিয়ে, আৰু চুপটো যে ধুনীয়া লাগে. চ' আমিও খাই মেলি ওলালোঁ. এতিয়া আমি যাব লাগে মামাহঁতৰ ঘৰত, কাৰণ মই ভিডিঅ'টোতো আগতে ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে দেখিছে. চ' এয়া আমি এতিয়া ইয়াতে খাই বৈ মামাহঁতৰ তাত যাম, গৈ পেলাই আকৌ নেক্সট ভিডিঅ'টো আপোনালোকে চাই থাকক. একদম টেষ্টি আছিলে ম'ম'টো, এই 2 দিন খালোঁ. প্ৰথমটো এখেতে লৈ গৈছিলে মাহঁতৰ তাত, ধুনীয়া লাগিছিলে. তাৰপিছত আজি দোকানখন নিজে আহি পেলাই খালোঁ. আৰু এইটো একো স্পনচাৰ্ড ভিডিঅ' বা একো নহয়, জাষ্ট জেনুইন ৰিভিউ হয়, খাই পেলাই ভাল লাগিছিলে কাৰণে কৈছোঁ. আৰু মানুহে খাই ভাল পাইছে কাৰণে নতুনকৈ খোলাৰ লগে লগে মানুহৰ ভিৰো
হৈছে ওচৰত দুখন মমৰ ষ্টলো আছে কিন্তু কোনো মানুহ নাই এজনো মানুহ নাই তাতে সেইকাৰণে আহিলে আহিব পাৰে বাই দ্য ৱে মই চুলি কাটি দিলোঁ একচুৱেলি ভণ্টি মাহীহঁতৰ ঘৰত আহিছিলোঁ চুলি কাটিবৰ কাৰণে চুলি কাটি দিলোঁ এতিয়া বৰ্তমান ৱেভি হৈ আছে কাৰ্লি ৱেভি যি কয় আৰু ভিজাই আছে পোৱা নাই চুলি চেণ্টাৰ মাৰি দিলে ষ্ট্ৰেট হৈ যাব তো এয়া মামাহঁতৰ ঘৰৰ পৰা ওলালোঁ সেইবিলাক আৰু শ্বুট কৰা নাই মামাহঁতৰ ঘৰত সোমালোঁ তাৰপিছত মাহীহঁতৰ ঘৰত গ'লোঁ আকৌ আমাৰ ঘৰত সোমালোঁ সেইবোৰ গোটেইখিনি আকৌ শ্বুট নকৰিলোঁ কাৰণ অলপ দৌৰা দৌৰি হৈছিলে বহুত জাম পাইছিলোঁ বছৰৰ শেষৰটো দেওবাৰ আছিলে কাৰণে বহুত পিকনিকত গৈছিলে মাহীহঁতৰ ফালে চান্দুবি আছে যিহেতুকে চ' সেইফালে আৰু একো শ্বুট কৰা নহ'ল তাৰপিছত একো শ্বুট নকৰিলোঁ আৰু ডাইৰেক্টলি আহি গ'লোঁ নেক্সট দিনাখন মানে ডিচেম্বৰৰ 31 তাৰিখে তো বছৰৰ শেষৰটো দিন বুলি একো নাখাওঁ বুলিয়ে ভাবিলোঁ সিদিনাখন কিন্তু আমাৰ শাহুমাৰ চিনাকি মানুহ এজনে আহি পেলাই আমাক হাঁহ এটা দি গ'ল চ' হাঁহৰ মাংস বনালোঁ আৰু লগতে সৰু ভাইটিয়ে মানে মোৰ দেওৰজনে গাহৰি মাংস অলপ আনিলে আৰু মাছো আনিলে চ' তাকে এইবোৰ বনাইছোঁ সেইফালে আছিলে গাহৰি ড্ৰাই ফ্ৰাই এইখিনি সৰিয়হ আৰু আফুগুটিৰে মাছ এইখিনি পেটু ভাজি মানে মাছৰ পেটু ভাজি এইফালে হাঁহৰ মাংস আৰু ইয়াতে আছিলে দিনৰ মচুৰ দাইল য'ত ইয়াতে টেঙা গুটি দিয়া আছে আৰু লগতে এইটো মায়ে বনাইছিলে লাই শাকৰ চাটনি তিলেৰে আৰু এইটো মাছ পিটিকা মানে ফ্ৰাই মাছৰ পিটিকা চ' এইখিনিয়ে আমাৰ 31st নাইটৰ আয়োজন আছিলে আৰু আপোনালোকে বাৰু কি খালে জনাব ভিডিঅ'ত হেপী নিউ ইয়েৰ Same to you. কিন্তু 12টা বাজা নাই হেপী নিউ ইয়েৰ আমাৰ 12টা বাজা নাই 12টা বাজিব বাকী আছে আজিৰ ভিডিঅ'টো এইখিনি আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি আৰু দুদিনৰ ভিডিঅ' মিলাই পেলাই এটা ভিডিঅ' কৰি দিছোঁ কাৰণ অকণমান ব্যস্ত আছিলোঁ জানে নতুন বছৰ কিবা কিবি আহিয়ে থাকে আৰু সেইবুলি আপোনালোক সকলোকে 2026 বৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আশা কৰিছোঁ যেন ভগৱানে সকলোকে ভালে ৰাখক আৰু সুস্বাস্থ্যৰ গৰাকী হওক বুলি আশা কৰিছোঁ আৰু সেয়াই কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে বুলি খুব সোনকালে নতুন ভিডিঅ' এটা লৈ আহি আছোঁ চ' তেতিয়ালৈকে বাই